এভৰিৱান আজি এটো বনাম আপোনালোকে খাব নিশ্চয় চাব ভিডিওটো কিদৰে বনাও আজি অমিতাৰ ৰেচিপি দিম দেই নমস্কাৰ সকলোকে নিতু অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কেঁচা অমিতাৰ ৰেচিপি আৰু আমি প্ৰায়ে অমিতা খাবলৈ বেয়া পাওঁ, কিন্তু এনেদৰে বনালে নিশ্চয় খাবলৈ ভাল পাব সকলোৱে। গতিকে মই কেনেদৰে বনালোঁ, কিদৰে বনালোঁ ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া অমিতাটো দেখিছেনে কিমান ডাঙৰ। এয়া মই অমিতাটো কাটিবলৈ লৈছোঁ আৰু অমিতাটো মানে আৰু 2-3 দিনমান যোৱাৰ পিছত পকিলেই হয় আৰু এয়া দেখিছেনে হালধীয়া কালাৰ এটা আহিছেই পকা ধৰণৰ। গতিকে এয়া অমিতাৰে চব্জিয়ে বনাই দিওঁ। আমি দৈনন্দিন জীৱনত কিছুমান বস্তু খাবলৈ প্ৰায়েই বেয়া পাওঁ, বিশেষকৈ কাচকল, অমিতা, কলফুল কিবাকিবি বস্তুবোৰ খাবলৈ বিৰাটেই বেয়া পাওঁ। তিতা কেৰেলা বহুতেই প্ৰায় বেয়াই পায়, শাক খাবলৈও বেয়া পায়, কিন্তু এইবোৰ বস্তুৱেই আমাৰ দেহৰ কাৰণে বেছি উপকাৰী। এইবোৰ খাব লাগে, কিন্তু আমি খাবলৈ বিৰাটেই বেয়া পাওঁ। বিশেষকৈ অমিতায়ে আমাৰ পেটৰ ৰোগৰ বাবে বিৰাটেই ভাল। অমিতা খালে বিশেষকৈ পেট চাফা হয়, গেষ্ট্ৰিকৰ কাৰণে ভাল বা তেনেধৰণৰ বহুত কাৰণতেই ভাল আৰু প্ৰটিনেৰে পৰিপূৰ্ণ, ভিটামিনেৰে পৰিপূৰ্ণ। এয়া আজি আমাৰ অমিতা বনোৱা হ'ব আৰু এয়া শাক। পাকঘৰত সোমালে কিন্তু মই গান গাই কামবোৰ কৰোঁ দেই গাইসকল, এয়া প্ৰমাণ। এয়া অমিতাখিনি এনেদৰে কাটি লৈছোঁ। এতিয়া কি কৰোঁ বলকচোন দেখুৱাই দিওঁ। এয়া এইটো পাত্ৰত লৈছিলোঁ মানে অমিতাখিনি সিজিবলৈ দিম বুলি, কিন্তু সৰু হ'ল নধৰিলে গোটেইখিনি অমিতা, পিছত গৈ আকৌ কেৰাহীতে মানে সিজাবলগীয়া হ'ল। সৰু ল'ৰা ছোৱালীয়ে মানে যিবোৰ মানে ভিটামিনেৰে পৰিপূৰ্ণ ভাল খাদ্যবোৰ খাব ইচ্ছা নকৰিলেও সিহঁতক আমি মাক দেউতাক হিচাপে মানে জৰ জবস্তি হ'লেও খুৱাবলৈ চেষ্টা কৰিব লাগে, কিয়নো সিহঁতেতো খাবলৈ নিবিচাৰিবয়ে। গতিকে আমাৰে দায়িত্ব সেইটো খোৱা মানে শিকোৱাটো। এয়া মোৰ ছোৱালীজনী অমিতা খাইছে, তাই গাজৰ, অমিতা সকলোবোৰ খাবলৈয়ে ভাল পায়, কেৱল কেপচিকামটো খাবলৈ অলপ মানে বেয়া পায়। এয়া নহৰু চেলাই লৈছোঁ, অলপ মছলা দিম আৰু এয়া আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু এটা বিলাহীও দিম, মানে বিলাহী দিলে কালাৰ এটা আহে, পেষ্টৰ লগতে একেলগে দি দিম। চাই থাকক মই কি দিওঁ বনাওঁতে। অমিতাখিনি প্ৰায় মই 10 মিনিটমান এনেদৰে সিজাইছোঁ আৰু এয়া আধা সিজা হৈছে। এনেও অমিতা সিজিবলৈ বিৰাটেই সময় লাগে, গতিকে সেইকাৰণে অকণমান আগতীয়াকৈ সিজাই লৈছোঁ। আৰু এতিয়া অমিতাখিনি মই অকণমান সময় মানে অকণমান তেলত অলপ মানে ফ্ৰাই কৰি ল'ম। চাই থাকক কিদৰে কৰোঁ। এয়া নিমখ আৰু হালধি দি এনেদৰে অমিতাখিনি অকণমান ভাজি লৈছোঁ প্ৰথমতে।
আৰু সেইটো কেৰাহীতে এনেদৰে গৰম হৈ অহাত সৰিয়হ তেল দিছোঁ পৰিমাণ অনুসৰি আৰু সৰিয়হ তেলত ফোৰণত দিছোঁ মই জিৰা, পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাত। সেইখিনি মানে ভিডিঅ' কৰা নহ'ল দিয়া সময়খিনিত। আৰু এয়া মই পিঁয়াজ দি দিলোঁ আৰু এইখিনি মানে অলপ ভজা হোৱাৰ পিছতে মই মছলাখিনি দি দিম আৰু মছলাখিনিও মই ভালদৰে একেদৰে ভাজি ল'ম। এয়া মছলা পেষ্টখিনি বেছি দেখিছে কিয়নো ইয়াতে মই বিলাহীও যিহেতু পেষ্ট কৰি দিছোঁ আৰু মছলাখিনি ভাজোঁতে মই নিমখ আৰু হালধি আগতীয়াকৈয়ে সোৱাদ অনুসৰি দি লৈছোঁ আৰু নিমখ হালধি দি এনেদৰে ভজা হোৱাৰ পিছত মানে মছলাখিনি 2-3 মিনিটমান এনেদৰে ভজা হোৱাৰ পিছত গুড়ি মছলা দিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি অকণমান দিছোঁ জাষ্ট আৰু এইখিনিও মই ধুনীয়াকৈ ভাজি ল'ম। আৰু মানে চব্জিখনৰ এটা ৰঙচুৱা কালাৰ আহিবলৈ মই কাশ্মীৰী মিৰ্চ দিছোঁ আৰু কাশ্মীৰী মিৰ্চটো মানে জ্বলা নালাগে চব্জিখন খাবলৈ, কিন্তু ইয়ে মানে কালাৰ এটা আনে, ধুনীয়া কালাৰ এটা আনে। আৰু এয়া দিলোঁ চিকেন মছলা আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম আৰু ভাজোঁতে মই অকণমান পানী এড কৰিম যাতে মছলাখিনি তলত লাগি নধৰে বা জ্বলি নাযায়। এয়া মছলাখিনি ধুনীয়াকৈ ভজা হৈ আহিছে আৰু এতিয়া মই ভাজি থোৱা মানে অমিতাখিনি দি দিম আৰু অমিতাখিনি যিহেতু সিজাইও লৈছোঁ ভাজিও লৈছোঁ গতিকে এতিয়া আৰু বেছি টাইম নালাগে হ'বৰ কাৰণে এয়া মছলাখিনি ধুনীয়াকৈ এনেদৰে অমিতাখিনিৰ লগত মিক্স আপ কৰি অলপ সময় ঢাকনি লগাই থৈ দিম আৰু অলপ সময় ভাজি ইয়াতে মই পানী এড কৰিম, গৰম পানী এড কৰি ঢাকনি লগাই সিজিবলৈ দিম 10 মিনিটমান। এয়া মই পানী এড কৰি দিলোঁ আৰু বেছি সময় নালাগে, এতিয়া মই ঢাকনি লগাই থৈ দিম। পানী বেছি দিয়া নাই যিহেতু মই চব্জিখন শুকান কৰিম, এয়া মই পনীয়া চব্জি নকৰোঁ। এয়া দেখিছেনে চব্জিখন হওঁৱেই প্ৰায়। আগতে মানে তেনেকুৱাকৈ কোনোবাই খাইছে নেকি অমিতাৰ এনেদৰে চব্জি? অমিতাৰ খাৰ মানে আমি অসমীয়া মানুহে অমিতাৰ খাৰে খাওঁ বিশেষকৈ বেছিকৈ। অমিতা ভাজি খাওঁ, খাৰ খাওঁ, কিন্তু এয়া অমিতাৰ চব্জি বনাইছোঁ মই আজি। কোনে বাৰু এনেদৰে অমিতাৰ চব্জি বনাই খাই জনাবচোন কমেণ্ট বক্সত। আৰু এয়া হোৱাৰ আগে মই গৰম মছলা এড কৰিছোঁ অকণমান আৰু গৰম মছলাখিনি দিয়াৰ পিছতে এয়া আমাৰ প্ৰায় চব্জি ৰেডি, অমিতাৰ চব্জিখন। আৰু এয়া মই প্লেটখনত ধুনীয়াকৈ সজাই দিছোঁ। দেখিবলৈ কেনেকুৱা হৈছে বাৰু? এয়া অমিতাৰ চব্জি যেন লাগিছেনে দেখিবলৈ? ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ বাৰু, আজিলৈ ইমানেই। পিছলৈ অন্য এটা ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোকে।